मेरी समेली बातियां Hey guys, welcome back to my YouTube channel. আমি বৰ্তমান উলুবাৰীত কি কয় দীপলিনা ডেকা আহি আছে আৰু আমাৰ নয়নিলিম দাটো ৰাতি দিনতে আহি গ'ল তাৰপিছত আৰু আমাৰ কি বুলি কয় কৈ আছিল বোলে দীপলিনা আৰু ৰাকেশৰিয়ান আহি আছে গতিকে আমি এতিয়া উলুবাৰীত যাই আছোঁ ৰাকেশৰিয়ান আৰু দীপলিনা ভালদৰে দেখাম আপোনাক যদি দেখাব চান্স পাম আৰু নাপালেতো এই হ'ব আৰু দূৰৰ পৰা অলপ দেখাব লাগিব এইখিনিয়ে এতিয়া চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ পুৰা কৰি চাই থাকিব সেই গাইছ আহি পালোঁ আমি এইকেইটা আমাৰ পাৰ্টনাৰ আৰু পিছফালে আহি আছে দুজন আৰু এইকেইটা আহি পালোঁ উলুবাৰী ইয়াতে দীপলিনা প্ৰগ্ৰাম হ'ব আহি পালোঁ হেল্ল' কেনে লাগিল আহি দাদা দাদু আহিবা কি কেনেকৈ লাগিল হা মজা ঐ এই দি যাবা ঐ মুঠো এই দি যাবা ব্ৰিজ দিয়া ঐ যাবা ব্ৰিজ দিয়া কেনে লাগিল আহি বহুত আপি আছে রে ব্রিজত ছিল ব্রিজত মজা লাগছে ফাংশন ইয়াতে নয়নিলিম আহি গৈছে দিনত আৰু এতিয়া দীপলিনা ডেকা আহি গৈছে এইটো আমাৰ স্কুলৰ ফ্ৰেণ্ড বন্ধু লগ পাইছ কেনেকৈ লাগছে ইয়াতে মজা লাগছে মজা না বহুত দিনৰ মূৰত লগ পালোঁ দীপলিনা ডেকা আহি আছে বোলে স্কুল ফ্ৰেণ্ড লগত ঘূৰি আছ নেকি আছে কেনেকৈ লাগছে আহি
লাহে 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 ফিল্ড ভৰ্তি হ'ব ধৰিছে কুহুৰী মানুহ এই একটা বন্ধু হয় কেনেকা অনুভৱ আহি কেনেকা লাগছে মজা মজা না লাইক দে মোৰ ভিতৰত কিবা কওঁ কিবা কওঁ কি কৈছ তই জানিছ কৃষ্ণ কবি দে কৃষ্ণ কবি বোলে চাই থাকক ভিডিঅ'টো দীপলিনা ডেকা ৰাকেশ ৰিয়ান আহি আছে দীপলিনা আবেগে করে জীবন খুবই খান তুতি মন আঁকা খুতাতে হেরা 2 3 मेरी से मेरी बातियां দুখনিহে ইমান কম মাতত নিমিলে কিন্তু জোৰকে ক'ব লাগিব মিলি से मेरी बातियां बाधी से बाधी बातियां मिली से मेरी बातियां दुखों निहिया उरी से उरी बातियां कौन सी